আজি ৰান্ধিম কচু বাও। প্ৰথমতে গৰম তেলত দিম জলকীয়া আৰু পিঁয়াজ। ইয়াতে দিম অলপমান পাঁচফোৰণ। ইয়াত পাঁচফোৰণ বুলি নহয় আৰু ইয়াতকৈ বেছিয়ে আছে মছলা। জিৰা গুটি দুটামান। তাৰ পৰা দিম আমি আদা নহৰু পেষ্ট। পিহি থোৱা আদা নহৰু পেষ্ট। অলপ দেৰি এনেকৈয়ে ভাজি ল'ম। গেছটো অলপ বঢ়াই লওঁ। বেছি হৈ গ'ল। তাৰ ওপৰত দিম বিলাহী, কাটি থোৱা বিলাহী। তেজপাত দিব পাহৰিয়ে গ'লোঁ। তেজপাত দিব থাকি গ'ল। পিছত দিলেও একো নাই বাৰু। গোন্ধৰ কাৰণে দিয়া হয় তেজপাত। তাৰ পৰা আমি ইয়াত বাকী থাকি যোৱা এতিয়া মছলাসমূহ দি যাম। প্ৰথমতে দিম ইয়াত হালধি। তাৰ ওপৰত দিম অলপমান গৰম মছলা। তাৰ পৰা দিম ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ। এয়া হৈছে ধনিয়া পাউডাৰ। মছলা বেছি নিদিওঁ, স্বাস্থ্যৰ কাৰণে ভাল নহয়। দেউতাই গালি পাৰিব। অলপ ৰং দি দিওঁ। তীখা লাল, এভাৰেষ্টৰ তীখা লাল। কচু বাও। নিমখ সোৱাদ অনুযায়ী। এতিয়া লৰাই ল'ম মছলাখিনি দিয়াৰ পিছত। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম আমি। গোটা বিলাহীবোৰ এনেকৈ ভাঙি লওঁ। এয়া দেখিছে ভালদৰে বিলাহীখিনি ভাঙি গ'ল আৰু ধুনীয়া এটা পেষ্টৰ নিচিনা বনি গ'ল। এতিয়া যিহেতু মই কচু বাও বনাম, সেইকাৰণে ওপৰত টেঙা অলপ দিম। টেঙা দিয়াটো অতি প্ৰয়োজন, নহ'লে খজুৱাব। ডিঙি খজুৱতি থাকিব নোৱাৰিব। কাজি নেমুকে দিছোঁ। আপোনালোকৰ ঘৰত যি নেমুৱে থাকে, গোল নেমু বা জৰা টেঙা, তাকে দিব পাৰে।
এতিয়া আমাৰ ইয়াত কচুখিনি দিবলৈ হৈ গ'ল সময়। এয়া কচু বাৰু ঢেৰ কাটি থোৱা আছে, মই অলপমানে সিজাম। এইখিনি কেৰাহীত দিলোঁ আৰু অলপমান দি দিওঁ। এতিয়া ভালকৈ লৰাই ল'ম। এইখিনি ভালদৰে লৰোৱা হ'ল। আপোনালোকে নিশ্চয় দেখিছে চাগে তলত পানী ওলাইছে। এয়া কচু বাৰুৰ পৰাই ওলাইছে। কচু বাহুবোৰ এতিয়া সিজি পমি যাব লাহে লাহে। খাই অতি ভাল লাগিব। এবাৰতে ঢেৰ বাও দি নিদিব, টেষ্ট নুঠিব নহ'লে। আমাৰ বেকগ্ৰাউণ্ড মিউজিক মায়ে দি আছে। মই চয়াবিন লগত দিম, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই চয়াবিন খাই ভাল পাওঁ, কচুৰ লগত চয়াবিন দিলে ভাল লাগিব। অলপ অলপ মাংস নিচিনাকৈ জুতি এটা আহিব। বেছি নিদিওঁ বাৰু, আমাৰ ঘৰত চয়াবিন বেয়া পোৱা মানুহো বহুত আছে। বনাই লোৱাৰ পিছত ক'ব, কিডাল বনালি চয়াবিন সোপা দি দি। সেই হেতুকে ভালকৈ লৰাই লৈছোঁ এতিয়া। এইখিনি 5 মিনিট, প্ৰথমতে 5 মিনিটলৈকে চাওঁ সিজাই। যদি নাই সিজা তাতকৈ অলপ বেছি সময় সিজাব লাগিব। এতিয়া মই গাপ মাৰি থৈ দিম, গাপ মাৰি ৰাখি থ'ম, যাতে বাওখিনি সিজি পমি যায়। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে চাই, তেতিয়াহ'লে লাইক জৰুৰ কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব।